রাম হরি রাম হরি রাম হরি ভোলা নিরঞ্জন ভোলা নিরঞ্জন। হাই বিজয় দাদা, বৈকুণ্ঠৰ পাৰিষদ আমি দুয়ো জয় আৰু বিজয়, যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা। এনেজনৰ চৰণ আমি নীতি বন্দনা কৰিব পাৰিছোঁ। কোৱা কোৱা দাদা, আমাৰ দৰে সৌভাগ্যৱান আছে জানো কোনোবাই বিশ্ব ব্ৰহ্মাণ্ডত? সঁচা কথা দাদা, সঁচা কথা ভাই। আমাৰ সমান সৌভাগ্যৱান নাই কোনোজন বিশ্ব ব্ৰহ্মাণ্ড। কিন্তু কিন্তু ভাই, কিন্তু কিন্তু কি দাদা, তুমি হঠাৎ মৌন হৈ ৰলা কিয়? আৰু ভাই দাদা, আজি আজি কিয় দেখো তোমাৰ মলিন বদন? কোৱা কোৱা দাদা, মোক নকৰি পলম। নাজানো ভাই দাদা, আজি আজি হঠাৎ মোৰ মন কিয় ইমান হৈছে চঞ্চল? দাদা জানা জানা ভাই, দাদা কোনোবাই যেন আজি মোক সুদূৰৰ পৰা কয় চিঞৰি চিঞৰি, দাদা সাৱধান সাৱধান, জয় বিজয়, দাদা তহঁতৰ আৰু বেছি পৰ নাই। অতি শীঘ্ৰে শেষ হ'ব তহঁতৰ এই সুখৰ জীৱন। দাদা পৰিহৰি এই বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব তহঁতে যন্ত্ৰণা অশেষ। ভাই ভাই দাদা, দেৱতাৰ আশীৰ্বাদ ক্ষীৰ পাতি লৈ লভিছো আশ্ৰয় আমি কৃপাময়ৰ চৰণ ছায়া। তেনেস্থলতে দাদা, অভাৱতে চিন্তাম্বিত হৈ তুমি কিয় নিজৰে অমংগল কৰিছা কামনা? দাদা শুনিছানে? কোনোবাই সমস্বৰে হৰিনাম গাই এইফালে অহা হয় অনুমান। এৰা ময়ো শুনিছো, কিন্তু ভাই দাদা যেই নহওক লাগে নোৱাৰে কৰিব প্ৰৱেশ বৈকুণ্ঠৰ ভিতৰত। অনন্তৰ তন্দ্ৰাময় বিশ্ৰাম কিবা দৰে বাৰে বাৰে জন্মাব ব্যাঘাত। ও হরি
ৰবা, কোন তোমাল? কাৰ অনুমতি লৈ প্ৰৱেশ কৰিছা এই বৈকুণ্ঠপুৰীৰ ভিতৰত? ব্রহ্মার মানব পুত্র আমি চারিজন শ্রীহরির কীর্তন করি পুরু আমি এই বিশ্ব ব্রহ্মাণ্ড দেখিয়েই পারিছ চিনিব গদাধারী দুজন দুয়ারক্ষী বৈকুণ্ঠপুরী সেইবাবে দিয়া ৰিপত যাওঁ আমি বিষ্ণুৰ সমীপে। শুনা হেৰা চাৰিসিদ্ধ ব্ৰহ্মাৰ তনয়। অনুমতি নাপালে প্ৰভুৰ নোৱাৰো এৰিব পথ ইমান সহজে। তাৰোপৰি এনেদৰে উলংগ বেশেৰে নোৱাৰিবা যাব তোমালোক প্ৰভুৰ পাশত। সে দুয়ারক্ষী অনুমতির নাই প্রয়োজন, শ্রীহরির দাস আমি সেয়েহে শীঘ্রে পথ এৰি দিয়া যাওঁ আমি বিষ্ণুৰ সমীপে। নকৰিবা বৈষ্ণৱ অপমান, নকৰিবা বৈষ্ণৱ অপমান। দাদা ভাই শুনা হেৰা উলংগ বালক, কেনেদৰে উলংগ বেশেৰে কাহানি অহা নাই ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ হেতু। তাৰোপৰি বালকৰ খেলা ঘৰ নহয়, এইটো বিষ্ণুৰ নিবাস। দুয়াৰক্ষী মনত ৰাখিবা ইয়াৰ পৰিণাম অতি ভয়ংকৰ। অসহ্য দেখাত যদিও বা বালক, অতিকে বৰ্বৰতা। যা হেৰো উলংগ বালক, আমার আদেশ বৈকুণ্ঠপুরীর দ্বাররক্ষীর আদেশ। এতিয়াই এই মুহূর্ততে স্থান কর পরিত্যাগ, নহলে কি কৰিবি হেৰো নৰি। ভাই বিজয়, দাদা কি চাই আছা? আৰু মোৰ সহ্য নহয়। ইহঁতক এই মুহূৰ্ততে গদাৰে প্ৰহাৰ কৰি বৈকুণ্ঠৰ পৰা বাহিৰ কৰি দিয়া। দাদা ইমান অপমান কোন হেৰো মোৰ অন্ধ দুৱাৰী নকৰো
কৰা ক্ষমা কৰা সিদ্ধগণ আমাক ক্ষমা কৰা মাই মাই ক্ষমা কৰা ক্ষমা করে কিন্তু যখন আমাকে ক্ষমা করা ক্ষমা আরে ক্ষমা করা কি আমাকে এনে ধরে নকৰিবা নিৰ্মূল আমাক ক্ষমা কৰা কীৰ্তগণ আমাক ক্ষমা কৰা क्षमा নাই কাহানিও বৈষ্ণৱ দুহিত ব্ৰহ্ম বাক্য খণ্ডন বিধি অতি বঞ্জেমের যন্ত্রণা আমি নিজ কর্ম ফলে তার বাবে আমি অলপ দুঃখৰ আছে কিন্তু হে কীৰ্তগণ আমাক প্ৰভুৰ সেৱাৰ পৰা নকৰা বঞ্চিত এই ভিক্ষা আমি মাগিছো তোলৈ এই ভিক্ষা আমি মাগিছো তোলৈ হে প্ৰভু কমলালোচন লিঘিনাই আমাৰ সেৱা কৰিবা গ্ৰহণ
কীর্তন একমাত্র লক্ষ্য জীৱনৰ। ওঠা হিঠগণ তুষ্ট আমি তোমা হবৰে ভক্তি কীৰ্তন তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে অপৰাধ লগালে বিষ্ট দুই ভিন্ন দুখৰ বাবে আমি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ। বিহিলা উচিত দণ্ড দৈটোৰে ভগতদ্ৰোহী যদি হয় কোনোজন সিজনাৰ ক্ষমা নাই জানিব নিশ্চয়। হে প্ৰভু, কুধানলে দগ্ধ হৈ হেৰুৱাই সীতাহী জ্ঞান তোমাৰ হেয়ক দুই জয় আৰু বিজয় অভিশাপ দিলো ভয়। তাৰ বাবে অনুতপ্ত আমি চাৰিও ভাতৃ দুখ আমি কৰিছো স্বীকাৰ। দণ্ড দিয়া জগন্নাথ দণ্ড দিয়া, ফিৰ পাতি ল'ম আমি বিধাতাৰ আশীৰ্বাদ বুলি। নকৰা আক্ষেপ হিঠগণ অভিমানী সেৱকৰে দৰ্প শূন্যৰ বাবে অভিশাপ দিয়ালো আমি নিজ কৰ্মফল ভোগ কৰি পুনৰ আহিব দুয়ো বৈকুণ্ঠ পৰিল। হে প্ৰভু, যত আছে দেৱ দ্বিজ নৰ নাৰী এই সকলোৰে অধিকাৰী তুমি। তোমাৰ অপাৰ মায়া বুজিব শক্তি নাই প্ৰভু। দিয়া প্ৰভু আশীৰ্বাদ থাকক ভকতি যেন তোমাৰ চৰণত। হয় প্ৰভু, দিয়া আশীৰ্বাদ থাকক ভকতি যেন তোমাৰ চৰণত। তথাচ ভাল প্ৰভু। মনোবাঞ্ছা পূৰ্ণ হওক তোমালোকৰ। হৰি পদে ভজ মন, হৰি পদে ভজ, কি দিয়া বুজিমে প্ৰভু, চৰণে তোমাৰ। হৰি ওম, হৰি ওম, হৰি ওম। হৰি পদে ভজ মন, হৰি পদে ভজ, কি দিয়া বুজিমে প্ৰভু, চৰণে তোমাৰ। তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি হৰি ওম, হৰি ওম, হৰি ওম। পাৰিষদ জয় আৰু বিজয়। প্ৰভু প্ৰভু পাৰিষদ জয় আৰু বিজয়। নকৰিবা মনত সংশয়, জন্মলভী অসুৰ বংশ ত্ৰিভুৱন কৰিবা শাসন। বৈৰী ভাৱে চিন্তা কৰি নাই মুক্তি লাভ লভিবা সহজে। প্ৰভু প্ৰভু বৈৰীভাৱে চিন্তা কৰি
তিলভী মামি তজু প্ৰাসাদত বুজা নাই প্ৰভু মহিমা তোমাৰ। কোৱা হে দয়াময়, কি মতে তৰিম আমি এই তুস্কৰ মায়া? কোৱা প্ৰভু, কি মতে তৰিম আমি এই তুস্কৰ মায়া? শুনা হেৰা ভক্ত দুৰ্য, ব্ৰহ্মভাৱ কদাপিতো নকৰো লংঘন। এবাৰ কৰি জন্ম লভি তিনিবাৰ। দেৱদ্ৰোহী, বিশ্বদ্ৰোহী, ভক্তদ্ৰোহী হৈ যেতিয়াই বৈষ্ণৱৰে দ্ৰোহ আচৰিবা, তেতিয়াই তোমালোকৰ সন্মুখতে থিয় দিম আমি প্ৰতিদ্বন্দ্বীৰূপে। এবে যোৱা দুয়ো বৈকুণ্ঠতে প্ৰথমে জন্ম ল'বা কাশ্যপৰ ঔৰসত দিতিৰ গৰ্ভ। প্ৰথমে জন্ম ল'বা কাশ্যপৰ ঔৰসত দিতিৰ গৰ্ভ। প্ৰথমে জন্ম ল'বা কাশ্যপৰ ঔৰসত দিতিৰ গৰ্ভ। Hira